আশীর্বাদ হতো প্রভু ভগবান তোর ওচৰত সেৱা জনাইছো তহঁতে যাতে কুশলে থাক যাওঁ যোৱা 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 তোর দাদা কঙ্কয় কে কে অভিনব করিস আয়োজন নাখান দিও আয় শ্যামল ভগনিবর মিত্র বকুলে বিনয়রে খুব মুহূর্ততে তোমালোকক দিবলৈ নাই বলে আশীর্বাদ অন্তৰৰ হিয়া ভৰা মৰম আশীৰ্বাদ কৰিছো দুয়োকে যুগ্মজীৱন মংগলময় হওক হৰি বিবাহ বসতি হওক আজিৰ পৰা পৰেশ দেৱৰ ভগনী দৈৱকী দায়িত্ব হয় তোমাৰ হাতত কৰিশ্বৰ পদ এই যে সুন্দৰ আছে পোৱাৰ পৰিৱেশ আদিত্য সূৰ্যৰ ঘূৰ্ণি কিৰণ আৰু নিৰ্মল আকাশ সৌদিশে ময়াৰ মৃদু সমিৰণ আৰু নৱমিলনৰ এইয়া সুগন্ধি সুবাস বলা মিত্ৰ বলাই সন্মুখতে পুষ্পচিত ৰথে শংখবাজি লোহে যুৱৰাজে কংখবাজি নিজেই ৰথৰ ওপৰত হৈ হাতে তুলি পাত জুৰি লৈ যাম দুয়োকে মই যদুপুৰলৈ বলাই নাই সে আমার মনের বিভ্রান্তি বলা মিত্র
মারুহে আমুল পাহরা হইছ মূল খতম হত এই দৈপকীর কল্পতা কাশ্যপ হস্তরে এই দৈপকীর কল্পতা কাশ্যপ হস্তরে সংহার করিব তু অবলীলা ক্রমে দৈব বলে বিষণ নারে আজ অপূর্ব ফুসনা নারে আজ অপূর্ব ফুসনা নারে আজ অপূর্ব ফুসনা আনন্দতাজি মিলেল দিগেনে হসা অতি খসা মাত পরিশ্রমর তজ্জদের অভিঘাতে আপন পাহাড় হইয়াম তাতে পাহাড় স্বপ্নার মতে ভবিষ্যতে সাবধান করে সেবক বানিয়ে ওরাই সে কর্তব্য নিজর রক্ত প্লাবন সৃষ্টি করি মই ধরার বৈঠকে রক্ত প্লাবন নতুন ভবিষ্যৎবাণী করিলাম হয় কিন্তু কঙ্কর মৃত্যু জন ইমান সোনকালে হব পাৰে অসম্ভৱ কঙ্কর মৃত্যু লোকে ইমান সহজে কঙ্কবাদী অজে অতুচ্য হয় চিরদিন চিরকাল লিখে থাকিব এই পৃথিবীতে মৃত্যু কারণ থাকিলেও কিন্তু এই কঙ্কর আছে কেনেকৈ
আগন্তক মৃত্যুৰ ৰখিব লাগিব দৈত্যকীৰ প্ৰাণদণ্ড দিবই লাগিব ক'বলৈ কিবা আছে আৰু ক'লে জানো মানি ৰজা তুমি গৰ্ব শক্তিমান তাৰে গৰ্ব গৰ্বিত আজি তোমাৰ উচ্চ শীৰ হত্যা কৰি নিজৰ ভগ্নী ৰোগীক খুজিছা তুমি মৃত্যুৰ দুৱাৰ উপহাস কৰিব নালাগে মহোদয় তোমাৰ কথাই সঁচা ৰজা মই যাৰ ইচ্ছা তাৰ বিধান স্বৰ্গ হস্ত কৰি দৈত্যকীৰ শিৰচ্ছেদ তাৰ পাছতে চাম মই ভালদৰে কিদৰে দৈত্যকীৰ গৰ্ভজাতি অষ্টম সন্তানে কৰিব পাৰে এই কংসৰ নিধন মৃত্যুৰ বাবে বাধক নিদিব মৃত্যুৰ বাবে নারী হত্যা ভব্য হত্যায় কলঙ্ক কালিমা সত্য অতি কলঙ্ক নকরিবা তুমি নলম তোমার নাম বীর সমাজে লাজতে আৰু ঘৃণাতে আৰু ঘৃণাতে লাজতে আৰু ঘৃণাতে আৰু ঘৃণাতে আৰু ভয়তে এই মূৰ্খ কংসই সাপ পঢ়ি গাখীৰ খুৱাই নিজৰ মৃত্যুকে নিজেই মাতি আনিব এটা কাম কি বহুতে বঢ়িয়া চুক্তি তোমাৰ আৰু আছে উত্তম উপায় আছে উপায় আছে ఎందుకు এই উপায় আছে তোমাৰ মাতা জাক ভাল হয় মানুহ জেগা বহুত নাই জেগা আছে আৰু তোমাৰো বহু জেগা নাই জন্মিলে প্ৰথম
অষ্টম সন্তান নিজ হাতে তুলি দিম মই তোমাৰ হাতত অষ্টম সন্তান দৈবকীর গর্ভজাত অষ্টম সন্তান নয় নহব 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 যদিহে তুমি দৈবকীর গর্ভজাতে প্রত্যেক সন্তান অভিষ্ট হওয়ার লগে লগে এটা কই মোর হাতত তুলি দিয়া তেন্তে মই তোমাৰ মুখে চাই দৈবকে প্ৰাণ ভিক্ষা দিব পাৰো পাৰিব প্ৰতিশ্ৰুতি আবদ্ধ ভালকৈ ভৱিষ্যতে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পাৰিবলৈ নোৱাৰে আশ্ৰিত তোমাৰ সৰ্বশক্তি প্ৰয়োগ কৰি তাইকে দিব পাৰা সফল আমাৰ আজি মই চন্দ্ৰ সূৰ্য সকলোকে সাক্ষী কৰি কৰিছোঁ প্ৰতিজ্ঞা কৰিছোঁ প্ৰতিজ্ঞা যিদিনাই জন্ম হ'ব দৈবকীৰ এটিকৈ প্ৰতিটো সন্তান সেইদিনাই মই নিজ হাতেৰে আনি তুলি দিম মই তোমাৰ কান্দিবই লাগিব আজিৰ পৰা স্থিৰ নেত্ৰে নিজ সন্তানৰ চিহ্নখিনি চাবলৈ নিজকে কৰাকৈ প্ৰস্তুত
বন্ধ করিব লাগে অমানসিক ধ্বংসারে না বন্ধ করিব লাগে অমানসিক